হেল্ল' ফ্ৰেণ্ডছ, গুড ইভিনিং। আজি আবেলিৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু ক'ত আছোঁ মই দেখিছেনে? এইটো আমাৰ পথাৰলৈ অহা ৰাস্তাটোতে আছোঁ আৰু মই আহিছিলোঁ মানে বাৰীলৈ আহিছিলোঁ। আমাৰ ইয়াত আলু কৰি থোৱা আছে আৰু তাতে শাক পাচলি কৰি লগাইছে আৰু ক'ত কি আছে আপোনালোকক দেখাম। আপোনালোকে ভিডিঅ'টো চাই গৈ থাকিব। এইখনে আমাৰ বাৰীখন আৰু এতিয়া আমি এইখন হেঙাখন পাৰ হৈ লওঁ, তাৰপিছত দেখাই আছোঁ ক'ত কি আছে। এয়া দেখিছেনে, কেৰেলা লগাই থৈছে। এয়া মানে মাটিতে পকাব। এয়া কেৰেলা, তিতা কেৰেলা। এয়া এয়া আৰু এইবোৰ ধনিয়া হয় আৰু তাৰ মাজে মাজে জিলমিল শাক আছে আৰু জিলমিলটো এতিয়া সৰুৱে হৈ আছে, অলপ দিনৰ পিছত আকৌ ডাঙৰ হ'বগৈ। এইবোৰ চব ধনিয়া আৰু জিলমিল। ময়ো ধনিয়া আৰু জিলমিল কেইডালমান উঘালি লওঁ আৰু আগলৈ যাম, তাত আৰু কি কি আছে দেখাম আপোনালোকক। আমাৰ মানে ধনিয়া ফিচাৰীটো আছে আৰু এই মানে আলু তলিটো কৰি থোৱা আছে। আৰু এয়া পালেং শাক, এইবোৰ পালেং। এইবোৰ চব শাকেই আছে, ধনিয়া আছে, পালেং আছে, জিলমিল আছে, লাই শাক আছে। পালেং শাক কেইজোপামানো উঘালি লৈছোঁ। মানে মিক্স কৰি ভাজিলে ভাল লাগে খাই। জিলমিল, পালেং, লাই আৰু মাছৰ লগত খায়ো ভাল লাগে। এয়া যে দেখিছে, এয়া চব পালেং শাক। এয়া পপাও উঘালি আছে আৰু মই এইখিনি ল'লোঁ। পালেং আৰু ধনিয়াৰ মাজে মাজে মেথিগুটি গছো আছে আৰু এয়া দেখিছে নাই, মেথিগুটি। ইয়াৰো কেইডালমান লৈ লৈছোঁ আৰু ব'লকচোন আমাৰ আলুতলিখন চাওঁ আৰু আমাৰ বাৰীখন চাই কেনেকুৱা পালে জনাব। আৰু এয়া মই চব উঘালি ল'লোঁ। মেথিগুটি আছে, জিলমিল আছে, লাই আছে, পালেং আছে আৰু লগতে ধনিয়া আছে। এইবোৰ চব ধনিয়া। এইটো চাইডে এয়া পালেং, তাৰ মাজে মাজে মেথিগুটি গছ আছে আৰু ধনিয়া গছ আছে আৰু অলপ আগত গৈ মানে এয়া আলুতলি। এয়া চব ভাগে ভাগে আলু কৰি থোৱা আছে। এয়া দেখিছে নাই? আলু খোলৰ মাজে মাজে এয়া পিঁয়াজ আৰু নহৰু দি থোৱা আছে। এয়া বৰষুণ এজাক অহাহেঁতেনে আৰু ধুনীয়াকৈ লহপহকৈ বাঢ়িলেহেঁতেনে। এয়া দেখিছেনে, কিমান যে ভাল লাগিছে আলুবোৰ মানে খল মাৰি থোৱাৰ কাৰণে। আৰু এয়াই হৈছে আমাৰ আলু। ইয়াতে এইবোৰ কেৰেলা ইয়াতো লগাই থোৱা আছে। এয়াই আমাৰ বাৰীখন। ইয়াত কোনো ধৰণৰ সাৰ ব্যৱহাৰ কৰা নাই, মানে আমি ঘৰতে
মানে খোৱা হয় যে এইবোৰ, সেইকাৰণে সাৰ ব্যৱহাৰ কৰা নাই। আগতে ইয়াতকৈ বেছিকৈ কৰিছিলে আলু, এইবাৰ মানে ইমান কৰা নাই। এই গছজোপা দেখিছেনে? গছজোপা পৰা মানে এই হেঙাখনৰ ওচৰলৈকে এইখন আমাৰ বাৰী হয়, এই তাৰ পৰা ইয়ালৈকে। এইবোৰ বেলেগৰ এই যে দেখিছে কাষে কাষে, এইবোৰ বেলেগৰ, আমাৰ নহয়। আমাৰ কিন্তু এই গছজোপাৰ ওচৰৰ পৰা পোনে পোনে এই হেঙাখনৰ ওচৰলৈকে। সেয়াই আৰু। এয়া দেখিছেনে? ইয়াত এই মূলা, এয়া এইটো ৰঙালাও পুলি নেকি? ৰঙালাও, এয়া মূলা, আৰু এই মাজে মাজে ফ্ৰেঞ্চবিন আছে। ফ্ৰেঞ্চবিন জোপাহঁতত মানে বহুতেই লাগে। আগতে আমাৰ মানে প্ৰত্যেকবাৰে কৰে, মানে বহুত লাগে। এজোপাৰ পৰাই মানে আপুনি ছিঙি থাকিলে মানে এসাজৰ হৈ থাকে। আৰু এয়া হৈছে পিঁয়াজ, নহৰু, এই সৰু সৰু হৈ আছে। আকৌ যেতিয়া ডাঙৰ হ'ব নহয়, তেতিয়া আপোনালোকক আকৌ দেখাম দেই। এতিয়া মই আহিলোঁ যেতিয়া দেখাই দিছোঁ আৰু। এয়া যে দেখিছোঁ, এয়া চব মানে জিলমিল শাক মাজে মাজে বেছি আৰু। এতিয়া সৰু সৰু হৈ আছে, অলপ দিনৰ পিছত বহুত ডাঙৰ হৈ যাব। তেতিয়াহ'লে এতিয়া ঘৰলৈ গৈ থাকোঁ, আৰু যেতিয়া এইবোৰ মানে ডাঙৰ হ'ব লাগিব, তেতিয়া আপোনালোকক ভিডিঅ' কৰি আকৌ দেখাম। এই বাৰীলৈ আৰু ফিছাৰীলৈ গ'লে মানে ঘৰলৈ যাবলৈ মন নাযায়, কিন্তু আহিবলৈহে অকণমান মানে টান পাওঁ। দূৰ অকণমান আমাৰ ঘৰৰ পৰা। যেতিয়া মানে আহোঁ, আকৌ যাবলৈ মন নাযায়। থাকি ভাল লাগে ইয়াত। এয়া আলু, এয়া তাত অলপ ডাঙৰ হ'লে, এজোপা মানে ইমান ডাঙৰ হোৱা নাই আলু। এতিয়া মই ঘৰলৈ যাওঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আজিলৈ আহিছোঁ, নেক্সট এটা ভিডিঅ'ৰ সৈতে আকৌ লগ হ'ম। বাই।